নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে যিসকল ব্যক্তিয়ে ৰাতি টোপনি নহা বা ইনচমনিয়া ৰোগত বা তেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে, সেইসকল ব্যক্তিৰ কাৰণে বিশেষকৈ তেওঁলোকে উপকৃত হ'ব। কিয়নো আজিৰ ভিডিঅ'টোত মই এই ইনচমনিয়া বা টোপনি নহা সমস্যাটো দূৰ কৰাৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেধৰণৰ উপায় অৱলম্বন কৰি আমি এই সমস্যা দূৰ কৰিব পাৰোঁ তাৰে 5টা টিপ উল্লেখ কৰিব বিচাৰিছোঁ বা আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাওক, তেতিয়া আপোনালোকে গম পাব যে কেনেধৰণৰ বা টিপছ গ্ৰহণ কৰি আমি এই টোপনি নহা বা ইনচমনিয়া ৰোগটো বা এই সমস্যাটো দূৰ কৰিব পাৰোঁ। আপোনালোকে সম্পূৰ্ণ গোটেইখিনি তথ্য আপোনালোকে গম পাব। গতিকে এতিয়া আহোঁ প্ৰথমটো টিপছটোলৈ। এইটো হৈছে আপোনাৰ শুৱনি কোঠা। বিশেষকৈ দেখা যায় পৰীক্ষাত পোৱা গৈছে যে যিসকল ব্যক্তিৰ শুৱনি কোঠা এন্ধাৰ বা শান্তিময় হয়, তেনেকুৱা ধৰণৰ কোঠালিত শুৱা ব্যক্তিসকলৰ টোপনি বা টোপনিৰ সমস্যা একেবাৰে নাথাকে, শান্তিপূৰ্ণ টোপনি হয়। গতিকে আপোনাৰ শুৱনি কোঠা যদি এনেকুৱা ঠাইত থাকে য'ত বাহিৰৰ পৰা অনবৰত হুলস্থুল হৈ থাকে বা বিভিন্ন ধৰণৰ অলাগতিয়াল শব্দ যদি আপোনাৰ শোৱাৰ সময়ত যদি কাণত পৰি থাকে বা জ্বলি থকা লাইটৰ পোহৰ যদি আপোনাৰ ডাইৰেক্ট চকুত পৰে, তেতিয়াহ'লেও আপোনাৰ টোপনিত ব্যাঘাত জন্মিব পাৰে। গতিকে এনেকুৱা ধৰণৰ সমস্যা যদি আপোনাৰ শুৱনি কোঠাত থাকে, তেতিয়াহ'লে এই সমস্যাসমূহ দূৰ কৰি আপোনাৰ টোপনি নহা সমস্যাটো আপোনালোকে সম্পূৰ্ণৰূপে ঠিক কৰি লৈ শান্তিপূৰ্ণ বা শান্তিময় টোপনিত সহায়ক হ'ব পাৰে। গতিকে আপোনালোকে ধ্যান ৰাখক, আপোনাৰ শুৱনি কোঠাটো কেনেধৰণৰ ঠাইত আছে, শান্তিপূৰ্ণ হয়নে নহয়, সেই কথাটোলৈ মনত ৰাখিলে আপোনাৰ টোপনি নহাৰ সমস্যাটো বহুত ক্ষেত্ৰত আপুনি সফল পাব। এতিয়া আহোঁ 2 নম্বৰ টিপছটোলৈ। এইটো হৈছে আপোনাৰ ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজে আমাৰ শৰীৰক সম্পূৰ্ণৰূপে এনেকুৱা এটা অৱস্থালৈ আনে যিটো আপোনাৰ টোপনি নহা সমস্যা যদি থাকে তেনেহ'লে ৰাতিপুৱা 1 ঘণ্টা বা সন্ধিয়া 1 ঘণ্টা যদি আপুনি ফিজিকেল এক্সাৰচাইজ কৰে, তেতিয়াহ'লে আপোনাৰ টোপনি সম্পূৰ্ণৰূপে ভাল হ'ব, শান্তিময় হ'ব। গতিকে আপুনি ৰাতিপুৱা বা সন্ধিয়া 1 ঘণ্টাকৈ এক্সাৰচাইজ কৰাৰ অভ্যাস কৰক। আৰু যদি আপুনি যদি এক্সাৰচাইজ শোৱাৰ আগে কৰে, তেতিয়াহ'লেও আমাৰ টোপনিত ব্যাঘাত জন্মে। গতিকে আপোনালোকে শোৱাৰ আগে এক্সাৰচাইজ যদি কৰাৰ অভ্যাস থাকে সেইটো ত্যাগ কৰক। এক্সাৰচাইজ খালি ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ কৰাৰ অভ্যাস গঢ়ি তোলক, তেতিয়াহ'লে আপোনাৰ এই টোপনিৰ সমস্যাটো দূৰ হ'ব। এতিয়া আহোঁ 3 নম্বৰ টিপছটোলৈ। এইটো হৈছে খোৱা লোৱা। আপোনাৰ যদি খোৱা লোৱাৰ তালিকাত অধিক মছলাযুক্ত খাদ্য থাকে বা চৰ্বিজাতীয় আহাৰ এনেধৰণৰ যদি খাদ্যৰ তালিকাত থাকে, তেনেহ'লে এনেধৰণৰ খাদ্য কিছু পৰিমাণে কম কৰাৰ চেষ্টা কৰক। তেতিয়াহ'লেও আপোনাৰ টোপনি সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ হ'ব। গতিকে আৰু এটা দেখা যায় বৰ্তমান সময়ত আমি বিভিন্ন ধৰণৰ বাহিৰলৈ ওলাই গ'লেই আমাৰ বাহিৰত খোৱা লোৱা বা ফাষ্টফুড খোৱাৰ অভ্যাস আমাৰ আছে। গতিকে তেনেধৰণৰ যদি অভ্যাস থাকে, এনেধৰণৰ ফাষ্টফুড খোৱাৰ অভ্যাস ত্যাগ কৰক। অধিক মছলাযুক্ত খাদ্য এনেধৰণৰ যদি অভ্যাস আপোনাৰ থাকে, তেতিয়াহ'লে এনেধৰণৰ সমস্যাবোৰ বা অভ্যাসবোৰ আপুনি পৰিত্যাগ কৰক। দেখিব আপোনাৰ ৰাতিৰ টোপনি সম্পূৰ্ণ শান্তিপূৰ্ণ হৈছে। এতিয়া আহোঁ 4 নম্বৰ টিপছটোলৈ। এইটো হৈছে দিনত বিশ্ৰাম লোৱা বা দিনত টোপনি মৰা অভ্যাস। আপোনাৰ যদি দিনত টোপনি মৰা অভ্যাস বা বিশ্ৰাম লোৱাৰ অভ্যাস আছে, তেতিয়াহ'লে সেইটো সম্পূৰ্ণৰূপে পৰিত্যাগ কৰক। দেখিব আপোনাৰ ৰাতিৰ টোপনিটো ভাল হৈছে। গতিকে এনেধৰণৰ বহুত ব্যক্তি আছে যিসকল ব্যক্তিয়ে দিনত পৰিশ্ৰম কৰাৰ পিছত তেওঁলোকে দিনত এবাৰ হ'লেও বা কিছু সময় হ'লেও বিশ্ৰাম লোৱাৰ অভ্যাস গঢ়ি তোলে বা অভ্যাস থাকে। গতিকে যদি আপোনাৰ এই অভ্যাস আছে, আকৌ যদি আপোনাৰ টোপনি ব্যাঘাত জন্মে, গতিকে আপুনি দিনত টোপনি মৰা বা বিশ্ৰাম লোৱাৰ অভ্যাসটো পৰিত্যাগ কৰিব। দেখিব আপোনাৰ ৰাতিৰ টোপনি ভাল হৈছে বা ভাল হ'ব। এতিয়া আহোঁ 5 নম্বৰ টিপছটোলৈ। এইটো হৈছে শোৱাৰ
আগে আগে হোৱাৰ আগে আগে আপোনাৰ যি মনটো, আপোনাৰ যি মাইণ্ড, সেই মাইণ্ডটো সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ বা এনেকুৱা এটা ষ্ট্ৰেছলেছ অৱস্থাত লৈ আহক, যিটোৱে আপোনাৰ মাইণ্ডটো সম্পূৰ্ণৰূপে ৰিলেক্স কৰিব। ৰিলেক্স হোৱাৰ ফলত আপোনাৰ টোপনি ভাল হ'ব। আকৌ যদি শোৱাৰ আগে আগে আপোনাৰ টিভি চোৱাৰ অভ্যাস, বাতৰি পঢ়াৰ অভ্যাস বা টিভিত বাতৰি চোৱাৰ অভ্যাস বা মোবাইলত হোৱাটছআপ, ফেচবুক আদি যদি আপোনাৰ কৰাৰ অভ্যাস থাকে, তেনেহ'লে এই অভ্যাসবোৰ আপুনি পৰিত্যাগ কৰক। দেখিব আপোনাৰ ৰাতিৰ টোপনি ভাল হৈছে বা ৰাতি টোপনি নোহোৱা সমস্যাটো দূৰ হৈছে। ঘৰৰ শেষত উল্লেখ কৰিব বিচাৰিছোঁ যে মই যিসমূহ উপায় ইতিমধ্যে উল্লেখ কৰিলোঁ ভিডিঅ'টোত, এই টিপছসমূহ আপোনাৰ যদি টোপনি নোহোৱাৰ সমস্যাটো আছে, এই সমস্যাটো থকাৰ পিছত আপুনি যদি এই টিপছসমূহ ফ'ল' কৰাৰ পিছতো যদি আপোনাৰ সমস্যাবোৰ দূৰ নহয়, টোপনি নোহোৱা সমস্যাটো যদি দূৰ নহয়, তেনেহ'লে অভিজ্ঞ হোমিঅ'পেথিক চিকিৎসকৰ সহায় ল'ব পাৰে। গতিকে আপুনি যদি অভিজ্ঞ হোমিঅ'পেথিক চিকিৎসকৰ পৰামৰ্শ বিচাৰে, তেতিয়াহ'লে সম্পূৰ্ণৰূপে আপুনি হোমিঅ'পেথিক চিকিৎসাৰ দ্বাৰা আপুনি সুফল পাব পাৰে। গতিকে আপোনাৰ যদি এই সমস্যা আছে, তেতিয়াহ'লে স্ক্ৰীণত উল্লেখ কৰা, ভিডিঅ'টোত উল্লেখ কৰা যিটো নাম্বাৰ দিয়া হৈছে, ফোন নাম্বাৰ দিয়া হৈছে, এই ফোন নম্বৰটোত কল কৰি আপোনালোকে পৰামৰ্শ ল'ব পাৰে। গতিকে আপোনালোকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অভিজ্ঞ ডক্তৰৰ বা হোমিঅ'পেথিক চিকিৎসকৰ পৰামৰ্শ লওক। দেখিব আপোনাৰ সমস্যা দূৰ হৈছে বা নাইকিয়া হৈছে। আৰু সদশেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ। সুস্থ হৈ থাকক, সুখী হৈ থাকক, ৰোগমুক্ত হৈ থাকক। ধন্যবাদ।